Hello guys, welcome my YouTube channel Northeast Blog Boy. আজি আপোনাক আন এটা ব্লগ লৈ স্বাগতম জনাইছোঁ। আজি মই ঘৰৰ পথাৰলৈ গৈ আছোঁ। বেছি ধৰণৰ লাইফষ্টাইল ব্লগ নিচিনা হ'ব, মানে গাঁৱলীয়া ব্লগ হ'ব। এতিয়া মই গৈছোঁ কাম এটাৰ কাৰণে, ঘৰৰ আহি মাটি ৰুই আছে, চাই দিবৰ কাৰণে গৈ আছোঁ। বলক পথাৰৰ পৰিৱেশ, মাটি ৰোৱাৰ পিছত কি ধুনীয়া সেউজীয়া হৈ যায় একদম পৰা পথাৰখন। চাই লওঁ। ভিডিঅ' ভাল লাগে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এনেধৰণৰ ভিডিঅ' যদি চাবলৈ বিচাৰে সদায় বেল আইকনটো অল কৰি ৰাখিব। এই ভিডিঅ'টো বেছি দীঘল নকৰি আৰম্ভ কৰোঁ বলক। অসম মানে হ'ল সেউজীয়া পৰিৱেশ, আৰু অসম মানেই হৈছে খেতি পথাৰ। আৰু অসমৰ একদম শুৱনি বস্তুটো হৈছে খেতি, ধান খেতি, লগতে চাহ খেতি। এই দুটা আমাৰ অসমৰ গৌৰৱ বুলি ক'ব পাৰি, কাৰণ আমাৰ খেতিৰ লগতে গোটেইকেইটা বিহুৰ জড়িত হৈ আছে। সকলোৱে গম পায়। চাওক কি ধুনীয়া সেউজীয়া পৰিৱেশ হৈ আছে। মাটি ৰোৱাৰ পিছত চাওক, যদি ইয়াত আহি যদি বানপানীয়ে বিধ্বস্ত কৰি দিয়ে, কৃষকৰ মন কেনেকুৱা লাগিব বাৰু? আপোনালোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবচোন। ইমান কষ্টৰে ৰোৱাৰ পাছত যদি মাটিখিনি মাটিত উটি যায় বা তলত গুচি যায়, মৰি যায়, তেতিয়া কৃষকৰ মনখিনি একেবাৰে নাইকিয়া হৈ যাব। কৃষকৰ মনখিনি একেবাৰে দূষিত হৈ যাব, কাৰণ তেওঁলোকে আকৌ ক'ৰ পৰা তেওঁলোকে ফচল গোটাব, সেইটো অসুবিধা হয়। সেইকাৰণে বিচাৰোঁ যে বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষিত কৰক, আৰু লগতে যিমানকেইখন বানপানীত ডুবি আছে তেওঁলোকৰ অতি সোনকালে বানপানীৰ পৰা উদ্ধাৰ হওক, তাৰে কামনা কৰোঁ। আৰু অসম চৰকাৰে তেওঁলোকক সাহাৰ্য প্ৰদান কৰক, লগতে খেতিৰ বাবে বিনামূলীয়া বীজ যোগানৰ বাবে প্ৰদান কৰিবলৈ মই এই ভিডিঅ'টোৰ যোগেদি অনুৰোধ জনাইছোঁ। যিখিনি এতিয়া বানত ডুবি আছে গাঁও, সেইকেইখন গাঁও যাতে যিমানকেইখন জিলা ডুবি আছে, সেই গোটেইকেইখন জিলাতে বিনামূলীয়া ধান খেতি কৰিবৰ বাবে কঠীয়া যোগাৰ দিয়াটো বৰ বিশেষ প্ৰয়োজন হৈছে। সেইকাৰণে আৰু য'ত যিকেইখন জিলা বানৰ কবলত ডুবি আছে তেওঁলোকে যাতে সোনকালে উদ্ধাৰ হওক, তাৰে কামনা কৰিছোঁ, ভগৱানক প্ৰাৰ্থনা কৰিছোঁ। আৰু অসম চৰকাৰে এটা কথা জনাব বিচাৰিছোঁ, তেওঁলোকক সাহাৰ্য প্ৰদান কৰক, লগতে আৰু এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষিত কৰক, আৰু লগতে সেই সমস্যাৰ পৰা কেনেদৰে বাচিব পাৰি তাৰ প্লেন বনাওক। পথাৰত মাক চাহ দিলোঁ, চাহ দি এতিয়া ঘৰলৈ গৈ আছোঁ। মই গৰু খেদি ঘৰলৈ গৈ আছোঁ বুলি ক'ব পাৰি। আৰু বলক আপোনালোকৰ দেখুৱাম কেনেকৈ আমাৰ গৰু হালনো কোন হাল আপোনালোকে চাব। বলক চাওক, মই গৰু লৈ গৈ আছোঁ। দেউতাই গৰু দি পঠালে, সেইকাৰণে মই সোনকালে গুচি আহিবলগীয়া হ'ল। নহ'লে আপোনালোকৰ পথাৰত মাহঁতে কেনেকৈ ভুই ৰুইছিল বা মই পথাৰত কি কৰিব পাৰিলোঁ, মই দেখুৱাব পাৰিলোঁহেঁতেন, কিন্তু মই দেউতাই ঘৰলৈ পঠিয়াই দিলে। সেইকাৰণে গৰু লৈ আহিলোঁ। ঘৰত এতিয়া গৰুক খেৰ চেৰ দিয়াৰ পিছত বান্ধি থ'ম, তাৰপিছত দেউতাই সেই ঘাঁহ লৈ আহিব। মই ৰখিব নিদিলে পথাৰত, এই আৰু কিনো কৰিব। পথাৰত ৰখিব নিদিয়াৰ পিছত আৰু তাত দেউতাৰ কথা নুশুনি থাকিব নোৱাৰোঁ, গুচি আহিবলগীয়া হ'ল। আচ্ছা, ভিডিঅ'টো চাউণ্ড কোৱালিটি ইমান ভাল নাপাব, কাৰণ মই কোনো মাইক্ৰফোন ইউজ কৰা নাই, সেইকাৰণে চাউণ্ড কোৱালিটি ভাল নাপাব। বলক মই গৰু এটা খেদি লৈ আছোঁ, আপোনাৰ আমনি নকৰোঁ, ইমান দীঘল নকৰোঁ। বলক ভিডিঅ'টো ঘৰটো একবাৰ শেষ কৰিমগৈ।
বন্ধুসকল যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ চেনেলটো আৰু যদি ভিডিঅ'টো চাই বেছি ভাল লাগিলে আৰু শ্বেয়াৰ কৰিব মোৰ চেনেলটো আৰু যদি বেছি বেয়া লাগিছে ডিছলাইক এটা মাৰি থৈ গুচি যাব মোৰ চেনেলটোত আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টোৰ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ বাই বাই টিল দেন বাই 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 দোজ লোক বাই বাই